হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ লগত চিনাকি কৰি দিম যিজনে অসাধাৰণ প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম গঢ়িবলৈ সক্ষম হৈছে। থাম্বনেইল দেখি হয়তো বুজি পাইছে, তেখেতে জুই অঙঠা ভক্ষণ কৰে। ভাবিলে আচৰিত নহয় জানো? যি জুই অঙঠা মানুহক পুৰি ছাই কৰি দিব পাৰে, সেই জুই অঙঠা ভক্ষণ কৰি তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। আৰু তেখেত আজি আমাৰ ঘৰত আহিছে, তেখেতক চিনাকি কৰি দিম। এয়া মোৰ লগত আছে মাজুলীৰ ৰতনপুৰৰ ৰিদীপ শইকীয়া। তেখেতৰ প্ৰতিভা আজি আমাৰ চেনেলৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ৰিদীপ দা, আপোনাৰ পৰিচয়টো দিয়ক। হয়, মোৰ ঘৰ মাজুলী ৰতনপুৰ। হয়, বৰ্তমানলৈকে মই জ্বলন্ত অঙঠা ভক্ষণ কৰি মই 3টা অভিলেখ মই বৰ্তমান গঢ়িলোঁ। হয়, ইণ্ডিয়া বুক অফ ৰেকৰ্ড, এছিয়া বুক অফ ৰেকৰ্ড আৰু ইউনিক ৱৰ্ল্ড ৰেকৰ্ড। আৰু তাৰ উপৰি 2016 চনৰ ইণ্ডিয়াজ গট টেলেণ্ট কালাৰ চেনেলৰ ইণ্ডিয়াজ গট টেলেণ্টত মই ছিজন 8 মই পাৰফৰ্ম কৰিছিলোঁ। হয়, তাৰ উপৰি ইণ্ডিয়া বনেগা মঞ্চ কালাৰ্ছ ডেঞ্জাৰ ছুপাৰষ্টাৰ ছনী এনেকৈ মই শ্ব' কৰিছে, ৰিয়েলিটি শ্ব' কৰিছে। আপুনি এই প্ৰতিভা সক্ষম কৰিবলৈ কেতিয়া সক্ষম কৰিছিলে? এইটো মই বৰ্তমান আজি 8 বছৰমান হ'ল। 8 বছৰ হৈ আছে মই জ্বলন্ত অঙঠা ভক্ষণ কৰি। তাৰমানে প্ৰথমতে মই অঙঠা ভক্ষণ কৰোঁতে প্ৰথমতে আলু পুৰি খাইছিলোঁ। আলু পুৰি খোৱাৰ পৰা তাৰমানে কমাণ্ড এটা তাৰমানে আলু গুচি গৈছিলে। তাৰপাছত আলু পুৰি খাওঁতে অঙঠা গুচি গৈছিলে। অঙঠা যোৱাৰ পাছত তাৰমানে কি হৈছিলে, তাৰমানে মুখখন পুৰি গৈছিলে। পুৰি যোৱাৰ পাছত আকৌ মই তাৰমানে ডক্টৰৰ চিকিৎসা কৰিছিলোঁ, কোনো ভাল নহ'লে। তাৰপাছত গৈ মই আকৌ নিজে খঙতে খাই দিলোঁ অঙঠা। আকৌ অঙঠা খাই দিলে? খাই দিয়াৰ পাছত মোৰ আকৌ ভাল হৈ গুচি গ'ল। তাৰপাছত ডক্টৰে আপোনাৰ অঙঠা খাই দিয়াৰ লগে লগে আগৰ পুৰা যিটো ঘাঁ আছিলে, দাগ লাগিছিলে ইয়াত স্কিনত, সেইটো ভাল হৈ গুচি গ'ল। ডক্টৰে কৈছে তুমি এইটো যদি হৈছে তুমি কৰিবা, কিন্তু অনে কৰিলে বোলে হেৰি হৈ যাব বুলি কৈছে, খালে আকৌ বেছিহে হৈ যাব। তোমাৰ কাৰণে সেইটো কেনেকৈ সম্ভৱ হৈছে তুমি জানা? আমি জানো আপোনাৰ এইটো প্ৰতিভাৰ উপৰিও আপোনাৰ আৰু বেলেগ প্ৰতিভাও আছে। আপুনি বিট বক্সিং কৰে। বিট বক্সিং আপুনি বহুত আগৰ পৰা কৰে ন? বিট বক্সিংটো মই সৰুৰ পৰাই কৰোঁ। বিট বক্সিং মই বিভিন্ন অনুষ্ঠানত বিট বক্সিং কৰোঁ। আৰু আমাক আজি বিট বক্সিং এটা কৰি শুনাব লাগিব। নাগাৰা বেছি ভাল হ'ব। নাগাৰা মই অকণমান কৰি দিম। নেগাৰা কৰি দেখায়। হয়, নেগাৰা বাদ্য। সুন্দৰ হৈছে। বাকী আৰু আপুনি কি কেনেকুৱা বিট বক্সিং কি কৰে? বাকী যিবোৰ মিউজিকলৈ কৰে আৰু বিট বক্সিং কেতিয়াৰ পৰা কৰি আহিছে? বিট বক্সিংটো মোৰ হ'ল বহুত দিন হ'ল। অঙঠাতকৈ আগত বিট বক্সিং। আৰু আপুনি শ্ব'ত বিট বক্সিঙো কৰে নে অকল অঙঠা ভক্ষণ কৰে? কিছুমান শ্ব'ত আমাৰ যিটো আমাৰ অসমীয়া যিটো মাতে সাক্ষাৎকাৰ, তেতিয়া মই সাক্ষাৎকাৰত মই বিট বক্সিং কৰোঁ। বাকী অন্য বাহিৰৰ শ্ব'ত মই বিট বক্সিং নকৰোঁ, অকল অঙঠা ভক্ষণ কৰে। বন্ধুসকল, আপোনালোকক অঙঠা ভক্ষণ কৰা দৃশ্য সম্পূৰ্ণকৈ দেখাম আজি আমাৰ চেনেলত। আৰু তেখেতে আজি অঙঠা ভক্ষণ কৰিব। অঙঠা ৰেডি কৰি হৈ আছে আৰু অলপ পাছতে আপোনালোকক দেখাই আছোঁ। তেখেতে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈও তেখেতে এপ্লাই কৰিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ লকডাউনৰ কাৰণে তেখেতৰ প্ৰগ্ৰেমটো কেঞ্চেল হৈ গ'ল, পিছুৱাই গ'ল। এতিয়া কি লকডাউন সমাপ্ত হোৱাৰ লগে লগে মই কৰিম। তেলেংগানাত হ'ব ন? আৰু আপুনি কোন কোন ষ্টেটত কৰিছে এইবিলাক প্ৰগ্ৰেম? মই কৰিছোঁ ভাৰতৰ বিভিন্ন ষ্টেটত কৰিছোঁ। তামিলনাডু, হায়দৰাবাদ, চেন্নাই, মুম্বাই, দিল্লী, কলকাতা, বিশাখাপট্টনম আৰু নেপালো গৈছিলোঁ, কাঠমাণ্ডু 2012 গৈছিলোঁ ফেব্ৰুৱাৰী মাহত। তেতিয়াৰ পৰা তুমি প্ৰগ্ৰেম কৰিয়ে আছা? হয়। ৰিদীপ দা, আপোনাক সুধিছোঁ, আপুনি এই প্ৰতিভা কেতিয়ালৈকে বজাই ৰাখিম বুলি ভাবিছে? এইটো মই যিটো এতিয়া মানে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড যেতিয়ালৈকে কৰিম, তাৰ পাছত মই এইটো কমাণ্ডাৰে মই এৰিম তাৰমানে।
যেতিয়া গিনিজ বুকৰ ৰেকৰ্ড হ'ব তাতে আৰু 4-5 মাহৰ পাছতেই মই ৰেকৰ্ড কৰিবলৈ মই সক্ষম হ'ম বুলি ভাবিছোঁ। অসমবাসী ৰাইজে আশীৰ্বাদ দিয়ক, অসমবাসী ৰাইজে আশীৰ্বাদ কৰক, তেখেতে অসমৰ কাৰণে সুনাম কঢ়িয়াই আনক। তাৰ পাছতে মই এইটো এৰিবলৈ মই চেষ্টা কৰি আছোঁ। আৰু তুমি আৰু বেলেগ প্ৰতিভা আৰু কিবা কৰা নেকি? বেলেগ প্ৰতিভা মই যোগাসন কৰোঁ। হয়, যোগাসনৰ পানীত কৰোঁ। পানীত কৰা তুমি? আমাৰ ব্ৰহ্মপুত্ৰ যে আমাৰ যিটো ৰগনপুৰ আগত যিটো চেৰাসুতি আছে তাত বিভিন্ন সাঁতোৰ বা বিভিন্ন যোগাসন কৰোঁ। হয়, যোগাসন কৰি তুমি পানীৰ ওপৰত কৰা? পানীৰ ওপৰত কৰোঁ, পানীৰ ওপৰত উপঙি মই যোগাসন কৰোঁ। হয়, বন্ধুসকল তেখেত দেখিলে মানুহ এজন প্ৰতিভা কেইবাটাও, আৰু তেখেতৰ এই প্ৰতিভা সদায় এইদৰে থাকিওক। আৰু আপোনালোকে এইটো ঘৰত কৰিবলৈ কেতিয়াও নাচাব। তেখেতে বহুত অভিজ্ঞতা আৰু প্ৰচেষ্টাৰ ফলত এই প্ৰতিভা ল'বলৈ সক্ষম হৈছে। বন্ধুসকল পকা অঙঠা লৈ আহিলোঁ, আৰু এয়া দেখিছে আপোনালোকে, এয়া ৰঙা অঙঠা পূৰা তেখেতে এতিয়া ভক্ষণ কৰিব। হ'ল কৰা। এয়া দেখিছে পকা অঙঠা কেনেকৈ তেখেতে ভক্ষণ কৰিছে। কি অসাধাৰণ প্ৰতিভা। এয়া দেখিছে আঙঠা। বন্ধুসকল অঙঠা ভক্ষণ কৰা আপোনালোকে দেখিলে, তেখেতে জ্বলন্ত অঙঠা ভক্ষণ কৰিছে। আৰু তুমি অঙঠা ভক্ষণ কৰোঁতে কেনেকুৱা লাগে? কেনেকুৱা হয়? ভাল লাগে খাই ভাল পোৱা? তোমাৰ টেষ্ট কিবা? টেষ্ট তেনেকৈ পোৱা নাযায়, খাই ভাল লাগে। খাই ভাল লাগে। এনেই বেলেগ কিবা কিবি তুমি মিঠাই খাওঁতে বা কিবা খাওঁতে টেষ্ট পোৱা নাই? এইবিলাক কাজু খাওঁ, টেষ্ট নাপাওঁ। টেষ্টটো অলপ কমি গৈছে ন? জ্বলা বা এনেকৈ টেঙা যিবোৰ মিঠা এনেকৈ চববোৰ টেষ্ট কমি গৈছে। অঁ, বাকী তুমি আজি আমাৰ চেনেলত অহাৰ বাবে তোমালৈ ধন্যবাদ থাকিল। হয়, ময়ো তোমালোকৰ চেনেলত আহিলোঁ। চেনেল চবেই ভিউজ ছাবস্ক্ৰাইবাৰ হওক, চেনেলটো আগুৱাই যাওক, তাৰে মই কামনা কৰিছোঁ। ধন্যবাদ। আৰু বন্ধুসকল আপোনালোকে দেখিলে এয়া প্ৰতিভা, এয়া আপোনালোকৰ সন্মুখক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো যদি ইমানলৈকে চালে আজি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰি যাব। বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। যদি নতুন কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজিলৈ বাই, ধন্যবাদ। জয় আই অসম।